হেল্ল' ৰিৱান চ' আজি আমি ডিছকাছ কৰিম যে ষ্ট্ৰেটেজিটো আমি কি প্লেন থাকিব বা কেনেকৈ আমি ইনিচিয়েট কৰিম ষ্ট্ৰেটেজিটো। চ' ব'লক আমি ষ্টাৰ্ট কৰোঁ। চ' আজিৰ মাৰ্কেটটো যদি আমি চাওঁ, অ'কে, আমাৰ ষ্ট্ৰেটেজিটো কি থাকিব যে 5 মিনিট টাইম ফ্ৰেমত আমি মাৰ্কেটটো চাম আৰু আমি 15 মিনিটৰ ৰেঞ্জটো ড্ৰ কৰিম। 5 মিনিট মানে হৈছে 3টা কেণ্ডেল ইকুৱেল টু 15 মিনিট, অ'কে। 15 মিনিটৰ মানে 5 মিনিটৰ 3টা কেণ্ডেল মিলাই কেনে 15 মিনিটৰ কেণ্ডেল হ'ব, ৰাইট। চ' আমি 5 মিনিটৰ টাইম ফ্ৰেমত আমি ফাৰ্ষ্ট 3টা কেণ্ডেল আমি চাম এণ্ড তাৰে আমি হাই এণ্ড ল'টো আমি মাৰ্ক কৰিম। যেনেকৈ চাওক, মই যদি 15 মিনিট টাইম ফ্ৰেমত যদি যাওঁ, এইটো হৈছে আপোনাৰ হাই, এইটো হৈছে আপোনাৰ হাই, এইটো হৈছে আপোনাৰ ল'। চ' এতিয়া মাৰ্কেট এইটো ৰেঞ্জৰ ভিতৰতে আছে, এইটো ৰেঞ্জৰ ব্ৰেকআউট হোৱা নাই। ত' যিহেতু এইটো ৰেঞ্জৰ ব্ৰেকআউট হোৱা নাই, আমি ইয়াতে একো ট্ৰেড আমি ইনিচিয়েট নকৰোঁ। 15 মিনিট টাইম ফ্ৰেমত আমি মাৰ্কেটটো চাম, এইটো ৰেঞ্জ যদি ব্ৰেকআউট হোৱা নাই, আমি ইয়াতে একো ট্ৰেডৰ ডিভিজনছ আমি নলওঁ। নেক্সট দিনা চাওঁ কি হৈছে, ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেল চাওঁ, এইটো হৈছে 15 মিনিটৰ কেণ্ডেল। ইয়াৰ আমি হাই এণ্ড ল' আমি মাৰ্ক কৰিলোঁ, এইটো হৈছে হাই এণ্ড ল' মাৰ্কেটৰ। ব্ৰেক কৰিছে, মমেণ্টাম পাইছোঁ, এক্সিট। মানে আপুনি ইয়াতে সৰু সৰু প্ৰফিট লৈ কেনে আপুনি ওলাই যাব লাগিব। ডেফিনেটলি 15 মিনিটৰ ৰেঞ্জ যেতিয়া ব্ৰেক হয় মাৰ্কেটৰ, ইয়াতে আপুনি ফাষ্ট কুইক মুভ আপুনি ইয়াতে পাব মাৰ্কেটত, অ'কে। চ' ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেলটো হাই এণ্ড ল' আপুনি মাৰ্ক কৰিব, ৰেঞ্জ বনাব। যদি ৰেঞ্জৰ ব্ৰেকআউট দিছে, স্কেল্প টাইপ আপুনি ফাৰ্ষ্ট মমেণ্টামত আপুনি ওলাব লাগিব, স্কেল্পিং কৰিব লাগিব ইয়াতে বেচিকেলি, অ'কে। চ' নেক্সট দিনা চাওঁ কি হৈছে। নেক্সট দিনা ছাপ'জ 15 মিনিটৰ কেণ্ডেল কোনটো হয় চাওঁ। এইটো হৈছে আপোনাৰ 15 মিনিটৰ কেণ্ডেল, অ'কে। নেক্সট দিনা, চ' এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেলৰ হাই এণ্ড ল' আপুনি মাৰ্ক কৰিলে। মাৰ্ক কৰাৰ পিছত মাৰ্কেটে ৰেঞ্জ ব্ৰেকআউট কৰিছে, ইয়াতে ট্ৰেড লৈছে আপুনি, ধুনীয়া টাৰ্গেট। চ' ইয়াতে আপুনি এটা বস্তু নটিচ কৰিব, আপোনাৰ ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেলৰ চাইজ আপোনাৰ যিমান সৰু হয় সিমান বেছি ভাল। যদি চাইজ ডাঙৰ হৈ যায় তেতিয়াহ'লে আপোনাৰ ষ্টপ লছ ইয়াতে বহুত ডাঙৰ হ'ব। কিয়? এতিয়া যদি আপোনাৰ চাইজ সৰু হয়, আপুনি যদি ইয়াতে ৰেঞ্জ ব্ৰেকআউটত যদি আপুনি যদি এণ্ট্ৰি লৈছে, আপোনাৰ ষ্টপ লছ হ'ব কেণ্ডেলৰ হাইৰ ওপৰত, যেতিয়া তলৰ পিনে যদি ব্ৰেক কৰিছে, অ'কে। চ' নেক্সট দিনা চাওঁ, ইয়াতে আপুনি ধুনীয়া মুভ পাইছোঁ। চ' ফাৰ্ষ্ট দিনাখন আমাৰ ট্ৰেডটো কাম কৰা নাই, মানে আজিৰ দিনটোত আমাৰ এই ষ্ট্ৰেটেজিটো কাম নকৰিলে হয়। কিয়? কাৰণ মাৰ্কেট গোটেই দিন চাইড হৈছে, ইয়াতে অবভিয়াছলি অপশ্যন বায়েৰে ইয়াতে পইচা বনাব নোৱাৰে এইটো দিনত। চ' এনেকুৱা দিনত আমাৰ ষ্ট্ৰেটেজিটো কাম নিদিয়ে। চ' এটা হৈছে ফেইল, এটা হৈছে সৰু সুৰা টাৰ্গেট, আৰু নেক্সট হৈছে আপোনাৰ ইয়াতে আমি টাৰ্গেট দিছোঁ। চ' নেক্সট আকৌ এবাৰ চাওঁ, এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেল। ত' 15 মিনিট মানে কি, 5 মিনিটত এটা, দুটা, তিনিটা, এই তিনিটা কেণ্ডেল মিলাই কেনে 15 মিনিট হ'ব। চ' আমাৰ এইটো হাই এণ্ড আমাৰ এইটো হৈছে ল'। ৰেঞ্জ আমাৰ কোনটো হয়, এইটো ৰেঞ্জ হয় আমাৰ, অ'কে। চ' এইটো আমাৰ হৈছে 15 মিনিটৰ ৰেঞ্জ। ফাৰ্ষ্ট এটা, দুটা, তিনিটা কেণ্ডেল মিলাই কেনে তাৰ হাই এণ্ড ল' ইজি হয়, হাই এণ্ড ল'টো মাৰ্ক কৰিব লাগে। ৰেঞ্জ হৈ গৈছে, ৰেঞ্জৰ ব্ৰেকআউট হৈছে, বাছ মমেণ্টাম। চ' আমি এই মমেণ্টামটো আপুনি কেপচাৰ কৰিব লাগিব, অ'কে। ত' নেক্সট দিনা চাওঁ কি হৈছে। এইটো হৈছে চাওঁ, এইটো আমাৰ 15 মিনিটৰ কেণ্ডেল, এটা, দুটা, তিনিটা, এই তিনিটা কেণ্ডেল মিলাই কেনে 15 মিনিটৰ ৰেঞ্জ বনাই আছে। চ' এইটো হৈছে আপোনাৰ 15 মিনিটৰ ৰেঞ্জ, ব্ৰেকআউট হৈছে, এণ্ট্ৰি লওঁ, চেলিং চাইড। যোনটো ডাইৰেকশ্যনৰ ব্ৰেকআউট হ'ব সেইটো ডাইৰেকশ্যনত আমি এণ্ট্ৰি ল'ম। এণ্ড আমাৰ এক্সিকিউশ্যন বহুত ফাষ্ট হ'ব লাগিব, এক্সিটো বহুত ফাষ্ট হ'ব লাগিব, অ'কে। চ' নেক্সট দিনা চাওঁ, এইটো হৈছে আপোনাৰ 15 মিনিটৰ ৰেঞ্জ, 1, 2, 3, তিনিটা কেণ্ডেল মিলাই কেনে আমাৰ 15 মিনিটৰ ৰেঞ্জ ড্ৰ হৈছে, ব্ৰেকআউট হৈছে, মমেণ্টাম। চ' এটা দুটা কেণ্ডেলৰ আপুনি মমেণ্টাম পাই গ'লে ওলাই যাব ইয়াৰ পৰা। নেক্সট দিনা চাওঁ, এইটো হৈছে আপোনাৰ 15 মিনিটৰ ৰেঞ্জ। চ' আমি ফাৰ্ষ্ট হাই এণ্ড ল' আমি মাৰ্ক কৰিলোঁ। ইমান খাছ মুভ অহা নাই, বাট এইটো ব্ৰেক কৰাৰ পিছত আমি এণ্ডিঙৰ পিনে আমি মমেণ্টাম পাইছোঁ। চ' চাওক, ষ্ট্ৰেটেজিটো আউট অফ মই নিজৰ এইটো প্ৰেক্টিছ কৰিছোঁ, ভাল কামত আহে। যোনদিনাখন মাৰ্কেট চাইডৱেজ যায় সেইদিনাখন কামত নাহিব, সঁচা কথা এইটো। কিন্তু যোনদিনাখন মাৰ্কেট ট্ৰেণ্ডি হ'ব সেইদিনাখন আপুনি ইয়াতে প্ৰফিট ডেফিনেটলি কৰিব। যেনেকৈ চাওক, এইটো চাওক, এইটো হৈছে ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেল, 1, 2, 3, আমি ইয়াৰ হাই এণ্ড ল' আমি মাৰ্ক কৰিলোঁ মাৰ্কেটৰ। কিন্তু চাওক, সেইদিনাখন গোটেই দিন মাৰ্কেট চপি চাইডৱেজ, অ'কে। চ' সেইদিনাখন ডেফিনেটলি অপশ্যন বাহিৰে পইচা এনেও বনাব নোৱাৰে, অ'কে। নেক্সট দিনা চাওঁ, ইয়াতে আমি 9:15ৰ কেণ্ডেল আমি যদি চাওঁ, 9:15ৰ কেণ্ডেল, এইটো হৈছে আপোনাৰ 9:15ৰ কেণ্ডেল, অ'কে। ইয়াৰ হৈছে হাই এইটো, ল' এইটো। চ' আমি এইটো মাৰ্ক কৰিলোঁ, হাই এণ্ড ল' আমি ইয়াতে মাৰ্ক কৰিলোঁ। মাৰ্ক কৰাৰ পিছত ৰেঞ্জৰ ইয়াতে ব্ৰেকআউট হৈছে, আমি ইয়াতে এণ্ট্ৰি ল'ম। ষ্টপ লছ ক'ত থ'ম, ল' তলত, ইয়াৰ তলত আমি ষ্টপ লছ থ'ম। তাৰপিছত মমেণ্টামত আমি ইয়াতে এক্সিট কৰিম।
সো আপুনি চাই ল'ব আউট অফ কিমান টাইম আমাৰ কিমানবাৰ কাৰেক্ট হৈছে অ'কে মই দেখাই গৈ আছোঁ আপুনি নিজেও এবাৰ প্ৰেক্টিচিং কৰিব ষ্ট্ৰেটেজিটো এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেল ফাৰ্ষ্ট এটা দুটা তিনিটা কেণ্ডেল হাই এণ্ড ল' মাৰ্ক কৰিলোঁ আমি ব্ৰেক কৰিছে ৰেঞ্জ এণ্ট্ৰি ল'ম ইয়াতে মাৰ্কেট তলত আহিছে আকৌ ব্ৰেক কৰিছে চ' আমাৰ ষ্টপ লছ ইয়াতে থাকিব এতিয়ালৈকে যেতিয়া মাৰ্কেট আকৌ তলত আহি কেনে ব্ৰেক কৰিছে আকৌ এবাৰ আমাৰ ষ্টপ লছ ইয়াৰ পৰা এতিয়া ইয়ালৈ শ্বিফ্ট হৈ যাব অবভিয়াছলি ট্ৰেইল কৰিম আমি তাৰপিছত মমেণ্টাম চাওঁ চ' 15 মিনিটৰ ৰেঞ্জ ব্ৰেকআউট হোৱাৰ পিছত আমি ইয়াতে ডেফিনেটলি আমি ইয়াতে মমেণ্টাম আমি পাওঁ মাৰ্কেটত অ'কে চ' এইটো হৈছে ফাৰ্ষ্ট 15 মিনিটৰ ৰেঞ্জ আকৌ এবাৰ মাৰ্কেটত এইটো ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেল তাৰপিছত ৰেঞ্জ ব্ৰেকআউট হৈছে আকৌ এবাৰ আমি মমেণ্টাম পাইছোঁ মাৰ্কেটত নেক্সট চাওঁ এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেল হাই এণ্ড ল' আমি মাৰ্ক কৰিলোঁ ৰেঞ্জ ব্ৰেকআউট হৈছে সৰু মুভ পাইছোঁ বাট পাইছোঁ আমি একজেক্টলি অ'কে বুজি পাই আছে আপোনালোকে মই যি বুজা পাই আছোঁ মানে লাইক মই যি বুজাব ট্ৰাই কৰি আছোঁ এইটো হৈছে আপোনাৰ নেক্সট দিনা যদি মই চাওঁ নেক্সট ডে আপোনাৰ 15 মিনিটৰ ৰেঞ্জ হৈছে এইটো অ'কে চ' ফাৰ্ষ্ট এটা দুটা কেণ্ডেল মিলাই কিনে আমাৰ 15 মিনিটৰ ৰেঞ্জ এটা হৈ আছে ইয়াতে ফাৰ্ষ্ট 15 মিনিট তো ইয়াতে চাওক মাৰ্কেট ফাৰ্ষ্ট অফ অল এইটো ব্ৰেক কৰিছে এইটো ব্ৰেক কৰিছে এইটো ব্ৰেক কৰিছে তাৰপিছত আহি কিনে ব্ৰেক কৰিছে চ' মে বি ইয়াতে আমাৰ ষ্টপ লছ হিট হ'ব চ' আমি ইয়াতে ষ্টপ লছ হিট হৈছে ইয়াতে এইটো ট্ৰেডত অ'কে চ' এনেকুৱা নহয় যে যোনটো হয় মই ইয়াতে কম যে নাই ছাকচেছফুল হৈ আছে না ৰং হ'ব অবভিয়াছলি কোনো ষ্ট্ৰেটেজি 100% কাম নকৰে বাট ইয়াতে মই চাই আছোঁ আউট অফ 10 7-8 টাইমছ কাৰেক্ট দিয়ে অ'কে আপুনি এইটো নিজে এবাৰ প্ৰেক্টিচিং কৰি চাব আকৌ এবাৰ চাওঁ এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট নহয় এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট 15 মিনিটৰ ৰেঞ্জ চ' ইয়াতে মই হাই এণ্ড ল' মই মাৰ্ক কৰিলোঁ ব্ৰেকআউট দিছে ইয়াতে আমি চেলিঙৰ ছাইড আমি মমেণ্টাম পাইছোঁ মাৰ্কেটত যিহেতু ইয়াতে আপোনাৰ ৰেঞ্জ সৰু আছে ইয়াতে ষ্টপ লছো সৰু হ'ব বাট টাৰ্গেট আমি ডাঙৰ পাইছোঁ ইয়াতে নেক্সট দিনা চাওঁ এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট 15 মিনিটৰ ৰেঞ্জ এইটো আমি ড্ৰ কৰিলোঁ এনেকৈ ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ মাৰ্কেট দিছে মমেণ্টাম বাট ছাইড ৱেজ হৈ গৈছে গোটেইখিনি ন' ইউজ বাট নেক্সট দিনা আকৌ 15 মিনিটৰ ৰেঞ্জ এইটো এটা মাৰ্কেটে ৰেঞ্জ বনাইছিলে 15 মিনিটৰ ব্ৰেকআউট দিছে মমেণ্টামটো দিছে বাট ছাইড ৱেজ হৈ গৈছে অ'কে নেক্সট দিনা চাওঁ এইটো হৈছে 15 মিনিটৰ ৰেঞ্জ 15 মিনিটৰ ফাৰ্ষ্ট কেণ্ডেল আমি ড্ৰ কৰিলোঁ হাই এণ্ড ল' ব্ৰেকআউট দিছে মমেণ্টাম এক্সিট কৰক বাছ তো আপুনি চাই ল'ব আপুনি যিমানবাৰ আপুনি ইয়াতে চাব আপোনাৰ আউট অফ 10 টাইমছ আপুনি ইয়াতে যিমানবাৰ চাব আপোনাৰ ইয়াতে টাৰ্গেট অলমষ্ট হিট হৈছে অ'কে চ' আই হোপ আপোনালোকে বুজি পাই আছে মোৰ ষ্ট্ৰেটেজিটো চিম্পল ষ্ট্ৰেটেজি হয় এনেকুৱা একো খাছ ৰকেট ছায়েন্সৰ ষ্ট্ৰেটেজি নহয় এইটো বাট কামত আহে অবভিয়াছলি ছাইডৱেজ মাৰ্কেটত এইটো কামত নাহিব যদি মাৰ্কেট এটা ৰেঞ্জত থাকে যেনেকৈ এইটো এটা মাৰ্কেটৰ ৰেঞ্জ হয় এইটো মাৰ্কেট 3-4 দিন ধৰি কনচলিডেশ্যন জ'নত আছে অবভিয়াছলি এটা ব্ৰেকআউট দিলেও আপোনাৰ মমেণ্টাম ইমান নিদিয়ে তো সেইকাৰণে এনেকুৱা নহয় যে ষ্ট্ৰেটেজিটো কামত নিদিয়ে দিব বাট আপোনাৰ ট্ৰেণ্ডি মাৰ্কেটত এইটো বেছিভাগ কামত আহিব যেনেকৈ এইটো হৈছে ট্ৰেণ্ডি মুভ ফাৰ্ষ্ট 15 মিনিটৰ কেণ্ডেলৰ ৰেঞ্জ ব্ৰেকআউট হৈছে মমেণ্টাম পাইছোঁ আমি ইয়াতে অ'কে তো এইবোৰ আপুনি এবাৰ নিজেও এবাৰ বেক টেষ্টিং কৰিব বস্তুটো আপুনি যদি ভাল লাগে আপুনি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব অ'কে চ' থেংক ইউ ডেটছ অল ফৰ টুডে আই হোপ আপোনালোকে ভাল পাইছে ভিডিঅ'টো এণ্ড এনেকৈ মই ইনফৰ্মেটিভ ভিডিঅ' মই আৰু দি থাকিম আপোনালোকক আৰু আপোনালোকে আমাৰ লগত জড়িত হৈ থাকিব ঠিক আছে চ' ঠিক আছে ডেটছ অল ফৰ টুডে থেংক ইউ